হাই কি খবৰ সকলোৰে ভালনে আজি আহিছোঁ এটা খুব ধুনীয়া ৰেচিপি লৈ ভাপা দৈটো চাগে সকলোৱে খাইছে খাবলৈ বহুত বেছি ধুনীয়া হয় আৰু ভাপা দৈ কিদৰে কুকাৰত একেবাৰে সহজভাৱে বনাব পৰা যায় তাৰ ৰেচিপিটো লৈ আহিছোঁ তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ মই ভাপা দৈৰ কাৰণে কি লাগে মই দেখাই দিছোঁ এয়া দৈ লৈছোঁ মই দৈ প্ৰায় 300 গ্ৰাম মান লৈছোঁ অকণমান আমাক ঘি লাগিব একেবাৰে সামান্য খালি টিফিন বাতিটো লগাবলে এটা মই সৰু 200 গ্ৰামৰ মিঠাই মেড যেটো আমুলৰ সেইটো লৈছোঁ আপুনি কনডেন্স মিল্কো ল'ব পাৰে যেটো আপোনাৰ নেছলেৰ হয় এয়া মই লৈছোঁ আপোনাৰ কাজু আৰু আলমণ্ড গাৰ্নিশিঙৰ কাৰণে এইটো হ'ল এলুমিনিয়াম ফয়েল আৰু লৈছোঁ এটা টিফিন বাতি এনেকৈ ষ্টিলৰ টিফিন বাতি এটা লৈ ল'ব আমি আজি এইটোকে কুকাৰত দি পেলাই ভাপা দৈৰ ৰেচিপিটো বনাম এতিয়া আহক আমি ইয়াৰ প্ৰিপাৰেশ্যনখিনি কৰোঁ ভাপা দৈৰ ৰেচিপিটোৰ ইয়াৰ কাৰণে এটা বাতি ল'ব এখন আপোনাৰ কটনৰ চাফা কাপোৰ মোৰ এখন কিচেনৰে হয় মই ইয়াক এইটো কামৰ কাৰণেই ব্যৱহাৰ কৰোঁ তেল ল'লোঁ মই ডাবলকৈ লৈছোঁ চাওক যাতে পানীটো একেবাৰে দৈৰ পৰা ওলাই যায় এতিয়া মই যিখিনি দৈ আছিলে দৈখিনি ইয়াত দি দিম দি পেলাই লাহেকৈ কাপোৰখন এনেকৈ বান্ধি পেলাই ইয়াতে গাঁঠি এটা মাৰি দিম গাঁঠি এটা মাৰি ধৰক আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টামান থৈ দিব একো নাই অলপমান সময় বেছিকৈ থাকিলে বেছিয়ে ভাল যাতে চাব পানীটো যাতে একেবাৰে নিগৰি পেলাই ওলাই গুচি যায় তাৰপিছতহে আমি আমাৰ ৰেচিপিটো ৰেডি কৰিব পাৰিম এতিয়া মই যে দৈখিনি আপোনাৰ বান্ধি থৈছিলোঁ সেইখিনি ৰেডি হ'ল মই এইখিনি এটা বাতিত লৈ ল'লোঁ লগতে এতিয়া আমি এইখিনি ফেটিব লাগিব মই এখন কাটা চামুচে লৈছোঁ এতিয়া ইয়াত কনডেন্স মিল্কটো মই কমপ্লিট দি নিদিওঁ অকণমান ৰাখি থৈছোঁ ইমানখিনিমান প্ৰথমতে আমি এইখিনি ভালকৈ মিক্স কৰি লওঁ দৈখিনিৰ সৈতে এতিয়া মই টিফিন বাতিটো অকণমান ঘি দি পেলাই ভালকৈ সানি লওঁ চাৰিও চাইডে তাৰপিছত মই এতিয়া যিটো দৈৰ মিক্সচাৰ মই বনাই থৈছিলোঁ দৈৰ মিক্সচাৰটো বাতিটোত ঢালি দিম ঢালি দি পেলাই অকণমান ছেট কৰি লওঁ এতিয়া তাৰ ওপৰত যিখিনি কাজু মই কাটি থৈছিলোঁ সেইখিনি দি লওঁ আৰু আলমণ্ডকেইটাও ভালকৈ ওপৰত দি দিম দি পেলাই এতিয়া এলুমিনিয়াম ফয়েল দি ঢাকনখন বন্ধ কৰি এলুমিনিয়াম ফয়েল দি ভালকৈ গোটেই বাতিটো কভাৰ কৰি লওঁ মই কুকাৰটো গেছত বহাই দিলোঁ লগতে এডাল ষ্টেণ্ড দিছোঁ আৰু অলপমান পানী এতিয়া মই টিফিন বাতিটো ভিতৰত ভৰাম আৰু মিডিয়াম ফ্লেমত 4টা হুইচেল মাৰিবলৈ দিম কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত কাপোৰ এখন দি সাৱধানে টিফিন বাতিটো কুকাৰৰ পৰা মই উলিয়াই ল'লোঁ এতিয়া মই টিফিন বাতিটোৰ পৰা এলুমিনিয়াম ফয়েলখিনি ভালকৈ আঁতৰাই লওঁ আৰু এইখিনি 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ঠাণ্ডা হ'ব দিম আজিৰ ভাপা দৈ ৰেডি হ'ল এতিয়া মই ইয়াৰ ওপৰত ড্ৰাই ৰ'জ পেটেলছ অলপমান দি গাৰ্নিছ কৰি দিম এবাৰ ট্ৰাই কৰি চাব আজিলৈ আহিছোঁ ধন্যবাদ